লৰা আৰু ছোৱালীৰ কোনটো বস্তু ঘৰ হলে বিয়া পাতিব নোৱাৰে কওকচোন তো হে দৰ্শক কি খবৰ আপোনালোকৰ আই হোপ আপোনালোক সকলোৰে খবৰ ভাল তো আজিৰ এই ভিডিঅ'টোত কথা পাতিম অসমৰ কিছুমান পাগলৰ ওপৰত যিবোৰ পাগলে অসমৰ পাগলখানাৰ পৰা মনে মনে পলাই গৈ বৰ্তমান অসমৰ সোশ্যাল মিডিয়াত আহি লাউৰামি কৰি আছে তো আজিৰ এই ভিডিঅ'টোত শেহতবোৰৰ ওপৰত তো অলপো দেৰি নকৰাকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু সেই লাউৰাবিলাকক ভালকে বজাই দিওঁ মইতো বজাবৰ কাৰণে আহিছো ডিসক্লেমাৰ এই ভিডিওটো কেবল এন্টাৰটেইনমেন্টৰ কাৰণে বনোৱা হৈছে কোনো যাতে ইয়াক গাত পাতি নলয় আৰু যদি কোনোবাই গাত পাতি লয় তেনেহলে তাৰ ৰতন কাটি দিয়া হ'ব আৰু এই ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰি দিয়ক যাতে দুখত থকা মানুহবোৰৰ মুখত সুখ অলপ বিৰিঙিব পাৰে লৰা আৰু ছোৱালীৰ কোনটো বস্তু ঘৰ হলে বিয়া পাতিব নোৱাৰে কওকচোন কোন বনৰ পক্ষী লৰা আৰু ছোৱালীৰ কোনটো বস্তু সৰু হলে বিয়া পাতিব নোৱাৰি এটো বাৰু মই নাজানো কিন্তু মই এটো ভালদৰে জানো যে সাইজ ডাজন্ট মেটাৰ সাইজ মেটাৰ নকৰে টাইমিং মেটাৰ কৰে যে আপোনাৰ ঘোৰাটো ট্ৰেকত কিমান টাইম দৌৰিব পাৰিছে समझ रहे हो দুষ্ট জুনে পাৰা তাক মই চকলেট দিম চকলেট নালাগে তোৰ চকলেট বনৰ পক্ষী প্ৰথমতে ডাবল মিনিং কথাবিলাক কৈ লাষ্টত চকলেটটো দি অসমৰ ৰাইজক ভুলাব নালাগে আৰু শুন বৰ্তমান বিহুৰ সিজন চকলেট নালাগে আমাক পিঠাখন দিলেও হ'ব কাকতে বহুৱায়ে মইনা ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ মিঠা মিঠা চেনে সুমাজাসি সেনেহে যাসা বা সুমাই যাসা তোমালোকে এইবোৰ অফ কেমেৰা কৰিবা আৰু অন কেমেৰা কৰিবলৈ আহিলে আমাক ডাইৰেক্ট ঘপা ঘপটো দেখুৱাবা ৰাতি দুপৰলে মইনা কেঁচা কেঁচা মৰমটো মাজাসি এনেকুৱা ৰিলবোৰ বনাই তহঁতৰ বাৰু অলপো লাজ নালাগে নে মানিছো আজিকালি প্ৰায় কিছুমান মাইকী মানুহে সস্তীয়া জনপ্ৰিয়তাৰ বাবে নিজৰ দেহাৰ প্ৰত্যেকটো অংগই দেখাব বিচাৰে কিন্তু ইয়াত দেখিছো উলুটাটো মানুহজনৰে অৱস্থা বেয়া পপুলাৰ হবৰ বাবে কন্টেন্ট আৰু ৰাস্তা বিচাৰি নাপালে বপুৰাই সিধা মানুহজনিক লৈ আহি চুম্মা চাত্তি কৰাত লাগি গল সোশ্যাল মিডিয়াত যদি বেলেগ কাম নাই ন তেতিয়াহলে ঘৰত দৰ্জাখন মাৰি ঘৈণীৰৰ লগত শুই থাক কিন্তু শুৱাৰ সময়ত ভিডিঅ' বনাই সোশ্যাল মিডিয়াত আমাৰ নিচিনা ডেকাবোৰক নেদেখাবি আৰু যদি বনাও এইবাৰটো ভালকে কৈছো নেক্সট টাইম ঘৰত গৈ মাৰি থৈ আহিম কি মাৰিম তও জানো ভালকে टपा मालूम ना তই বনৰ পক্ষী দেহাৰ যিহে অংগ প্ৰদৰ্শন কৰি আছ নাভাবিলেনো ক'ত পাৰিম ভাবিবতো লাগিবই আচ্ছা তোৰো যে ভাগৰ লাগে মই আজিহে গম পালো এনে মই জনাত ৰেড লাইট এৰিয়াত কাম কৰা মানুহবোৰৰ ভাগৰটো খুব কমেই লাগেচোন গাইস মহিলাৰ থাকে আগফালে আৰু গাই গৰুৰ থাকে পাছফালে কোনে জানা কোৱা এনসাৰ মহিলাৰ থাকে আগফালে আৰু গাই গৰু থাকে পিছফালে আৰু আমাৰ লৰাবোৰৰ থাকে মাজতেই আৰু কেতিয়াবা যদি প্ৰয়োজন হয় তেনেহলে মেছেজ এটা কৰি দিবা হোম ডেলিভাৰী দি থৈ আহিম বেঙেনা আলু ধনিয়া আকৌ বেয়াটো কিয় ভাবা দুষ্ট যেনে জানিব না দাম চকলেট খাম চকলেট ইমান চকলেট কে নাথাকিবি বেছি চকলেট কে থাকিলে মোৰ ললিপপটো এটো খুৱাই থৈ আহিম মানে দোকানৰ পৰা কিনি নি দুষ্ট ইস মইনা নাপায় নহয় এনেকে নকটা নেমেলাকে সোশ্যাল মিডিয়াত আহি দেখাই দিব নীলদাইটো গানটো গাওঁতেহে পগলা হৈছে মইতো ইয়াত স্কুন্ধতে থাকিব পৰা নাই তাতে জংঘলখন যে কটা নাই বৰ গোন্ধাই আছে পাই এইটো যে পিম্পলস বুলি নকয় গম পাইনি হেতু পিম্পল বুলি নকয় কি মাইৰৰ ফপটো বুলি কয় বনৰ পক্ষী এইটো একটা মানুহে মোক নজৰ লগাইছে গম পাইনি উফ মা তোমাৰ নজৰ নালাগে বিকজ তোমাৰ দুটা নিম্বু আৰু এটা জলকীয়া আছে ইমান চিন্তা কৰিব নালাগে হে প্ৰভু তুমি মোক কিয় ইমান ধুনীয়াকৈ হচালা বাও বালত যে কৰে কথাটো শুনি ভগৱানে ওপৰৰ পৰা ভাবিছে চাগে কি বালে বনৰী এজনী জন্ম দিলো তলত গৈ লাউৰামিবোৰ কৰি আছে হিমন্ত মামা তোমাৰ কাৰণে এটা ভিডিঅ' আচ্ছা তুমি যে জীৱ জন্তু বিলাক বেছি আছা যে তোমাৰ দেউতাই যে তোমাৰ মাক পেটনেট কৰি আয়ো কটিমুৱা হেতু প্ৰেগনেন্ট বুলি নকয় হেতু প্ৰেগনেন্ট বুলি কয় যদি নাজানো ন শিকি ল আৰু দিনে পোহৰে ডিঙিলৈকে খোৱাটো বন্ধ কৰ আৰু শব্দবিলাক শুদ্ধকৈ ক'বলৈ চেষ্টা কৰ তাৰ পিছত আহিবি কোনোবা এজন ব্যক্তিক সমালোচনা কৰিবলৈ দেই তুমি এক কাম কৰা তোমাৰ মাইকীক তুমি পেটনেট বনাই তুমি জীৱ জন্তু জন্ম কৰা তাৰ পৰা মুকেশ আম্বানীক বিক্ৰী কৰা ইয়াকে কয় গজমূৰ্খ আৰু ইয়াকে কয় অল্প শিক্ষা
ভয়ংকৰ বুলি সেইকাৰণে সৰুতে স্কুলত বিজ্ঞানৰ ক্লাছটো ভালকে কৰিব লাগে মানুহে জন্ম দিব পাৰে জন্তু নহয় এইখিনিও জ্ঞান নাই গুটি মুৱাৰ অসমৰ ৰাইজক নুসুধাকে অসমৰ জীৱবোৰ যে বিকিছা তোমাৰ বাপেৰৰ সম্পত্তি নে তুমি মাইকীক পেটনেট বনাই তুমি জংন মই অংন এইবিলাক কি বাল গান গাই আছ স্পষ্ট ভাগে কৈছো তো বা বেতে বা কিয়া বাত কাহি হে তুনে স্পষ্ট ভাগে নহয় স্পষ্ট ভাবে তোমালোকে এটা কথা ধৰিব পাৰিছা নে নাই মই নাজানো কিন্তু মই এটা কথা ভালকৈ বুজি পাইছো সৰুতে পঢ়াৰ বয়সত মদ ভাং বিৰ সিগাৰেট খাই বেলেগৰ বাৰীয়ে বাৰীয়ে আম কঁঠাল জাম বিচাৰি ফুৰা বকা চুদাটো ন ইয়ে আছিল বিকজ তেতিয়া হি লিখা ৰচনাখনত 100টা ভুল আছিল আৰু আজি শিকোৱা শব্দবোৰত মই লাউৰা তোলে কেতিয়াও মই ভয় কৰা নাই আৰু ভয় নকৰো এইটো কাম নকৰিবা দেই ভুলতে নাই মোৰ নাম হিমন্ত বিশ্ব শৰ্মা তই মোক এছ কৰি দেখা এছ নহয় বাবা এৰেষ্ট যদি টিউচন ল'বলৈ পইচা নাই ন মোৰ ওচৰত আহি যাবা তোমাক এনে শিকাই দিম লাষ্টত খালি মোক জিপেটো দি থৈ গ'লে হ'ব तू समझा তই মতা নহয় তই মাইকী হয় তোৰ গিদা আছে কি আছে কি নাই সেইটো বাৰু অসমৰ ৰাইজে জানিব কিন্তু তোৰ এই ভিডিঅ'টো যদি মামাই কেনেবাকে পায় অসমীয়া দেখাৰ কথা আছে বাঘৰ নেগুৰেৰে কাণ খজুৱাব নালাগে কিন্তু তুমি খজুৱাই লৈছা এতিয়া মইনো কি কৰিম বাকীখিনি তোমাৰ জিম্মেদাৰী আমাৰ হলে একো দুখ নাই তো আজিলৈ ইমানে আছিল আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা যদি ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা পুনৰ নতুন ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ জয় হিন্দ জয় অসম বাই বাই